Welcome back to my another vlog. আৰু আজি আমাৰ কলেজত মাটি সন্মিলন আছে আৰু সেয়েহে আমি আজি ভাবিছোঁ vlog এটা কৰোঁ। এইটো আমাৰ চাগে লাষ্ট কি কয় লাষ্ট বুলি ক'ব নোৱাৰি, আমি আহিয়ে থাকিম লাষ্ট। এইটো মানে আমি লাষ্ট ফাংচন আৰু এইটো আমাৰ কাৰণে, সেইকাৰণে আমি আজি দেখাম আমাৰ কি হয় কি নহয় কলেজত। আৰু এয়া মেমহঁত আছে, ছাৰহঁত এইটো সকলো প্ৰিপেৰেশ্যন হৈছে আৰু এইটো অৰ্গেনাইজ কৰিছে এজন মহান ব্যক্তি গোবিন্দ বৰদলৈ ছাৰ। তেখেতে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে আমাৰ কমাৰবন্ধা মহাবিদ্যালয়ত আৰু আমাৰ ছাৰ বাইদেউসকল অধ্যক্ষ মহোদয়ৰ সহযোগিতাত আজি অনুষ্ঠানটো আয়োজিত কৰা হৈছে। আপোনালোকে আমাৰ এতিয়া চাহ দি আহিছে আলহীক, এয়া বাইদেউ এয়া পানী চিঞৰিছে জানি, আৰু আমি চকুতি তকুতি ফালে ভাজিলোঁ কৰিলোঁ আৰু মেমহঁতে ইয়াতে এতিয়া প্ৰেক্টিছ কৰি আছে পুৰা। এতিয়া সকলোৱে নিজৰ নিজৰ জেগাত বহি লৈছে আৰু অলপ পাছতে মিটিং আৰম্ভ হ'ব, আপোনালোকেও দেখিব আৰু আমিও বহি লওঁগৈ গৈ পানি। সেয়া আপোনালোকে দেখিছে কিহৰ বাবে অনুষ্ঠানটো পতা হৈছে, মা অনুষ্ঠান। আমি ইমান গৰমত তেতিয়া গৰমত বহি আছোঁ। এইবুলি আমাৰ লাষ্ট আৰু ন লাষ্ট, সেইটো কাৰণে মই ভিডিঅ'টো কৈ থৈছোঁ। হেল্ল' গাইজ, স্বাগত কৰি দিওঁ বুলি পুৱাৰ সম্ভাষণ জনাইছোঁ আৰু কমাৰবন্ধা মহাবিদ্যালয়ৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণমুখৰ সৌজন্যত কমাৰবন্ধা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা পবিত্ৰ মা অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। লখিমপুৰস্থিত মেছাৰ্ছ শ্ৰী বৰদলৈ এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী গোবিন্দ বৰদলৈ পৃষ্ঠপোষকতাত মা অনুষ্ঠানৰ যি সজাগতা সভা, সেই সভা অনুষ্ঠিত কৰিবলৈ যোৱাৰ প্ৰাকমুহূৰ্তত কমাৰবন্ধা মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ সমূহীয়া প্ৰচেষ্টাত এটি আৰম্ভণি গীত পৰিৱেশন কৰিবলৈ আগ্ৰহী যোৱা হৈছে। যিটো চিৰযুগমীয়া গীত আজি এই অনুষ্ঠানৰ আৰম্ভণিতেই পৰিৱেশন কৰিবলৈ লোৱা হৈছে। সেই গীতটিৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ আৰু কণ্ঠ ভূপেন হাজৰিকাদেৱৰ। গীতটিত সংগত কৰিছে তাবলাত শ্ৰী ভাৰ্গৱপ্ৰতিম বৰা, গীটাৰত শ্ৰী মৃদংক বৰা। গীতটি পৰিৱেশন কৰোঁতে যদি নাজানো কিবা কাৰণত ত্ৰুটি ৰৈ যায়, সেই ত্ৰুটি যেন আপোনালোক সকলোৱে মাৰ্জনা কৰে। সকলো ইমান কিউটু কিউটু, মোক দি না মোক যদি ভাল পোৱা আহা, মোক যদি ভাল পোৱা আহা নাপায় মোক ভাল পায়। দেখো দেখো ये मुझे प्यार करती है। আগবাঢ়ি যাব বিচাৰিছোঁ। আজি আমাৰ এই মহান অনুষ্ঠানটি আয়োজন কৰাৰ আমাক যি সুবিধা প্ৰদান কৰিলে শ্ৰদ্ধাৰ গোবিন্দ বৰদলৈদেৱক আমি আমাৰ মৰম শ্ৰদ্ধা শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ।
বৰদলৈদেৱ বৰ্তমান অসমৰ জনমানসত এক চিনাকি নাম হৈ পৰিছে। তেখেত সমগ্ৰ অসমৰ মাতৃ সমাজৰ হিয়াৰ আমঠু হৈ পৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ৰ সাম্প্ৰতিক কালৰ শ্ৰৱণ কুমাৰ ৰূপে সাক্ষাৎ বৰদলৈদেৱক আমাৰ মাজত পাই আজি আমি ধন্য মানিছোঁ। আশা কৰিছোঁ তেখেতৰ এই মাতৃ সেৱাৰ যাত্ৰা সুদূৰপ্ৰসাৰী হওক, সেই কামনাৰে তেখেতক জয় জয়তে আমি এখন ফুলাম গামোচাৰে আমাৰ মৰম আৰু আন্তৰিকতা জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতক এখন ফুলাম গামোচাৰে আমাৰ মৰম শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে কমাৰবন্ধা মহাবিদ্যালয়ৰ মহিলা কোষৰ সভানেত্ৰী মণিবালা বৰগোহাঁই ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। শাস্ত্ৰৰ কথা তোমালোকে হয়তো জানিব পাৰা, তোমালোকক লৈ মই কৈছোঁ যে দেৱতাসকলৰ মাজত কাজিয়া হ'ল আমি শ্ৰেষ্ঠ কোন। ভগৱানে ক'লে, ভগৱানৰ ওচৰ পালেগে বিচাৰখন, ভগৱানে ক'লে তোমালোকে কাইলৈ গংগা স্নান কৰি আহি ৰাজসভাত বহিবা, তেতিয়াই ক'ম মই তোমালোক শ্ৰেষ্ঠ কোন। ৰাতিপুৱাই নাৰদে ঢেঁকী লৈ, দুৰ্গাই বাঘ লৈ নিজৰ নিজৰ বাহনত গৈ গংগাৰ পাৰ পালে। সকলোৱে তাত গৈ কোন কোন অহা নাই, কোন কোন আহিছে বিচাৰ কৰিছে। তাত দেখিছে সকলো গ'ল, গণেশ যাব নোৱাৰিলে, কাৰণ গণেশৰ বাহন নিগনি যাব কেনেকে। ৰাজসভাত সকলোৱে গা পা ধুই আহি বহি আছে, দেখিছে গণেশ তাতকে আগতে বহি আছে। চবেই মিচিঙা মিচিং কৰিছে যে এইটো গা নোধোৱাকে বহি আছে। এতিয়া ভগৱন্তক সুধিলে যে প্ৰভু এতিয়া কওক শ্ৰেষ্ঠ কোন। তেতিয়া ভগৱন্তই ক'লে যে গণেশ। চবেই জগজগাই উঠিলে, আৰে গণেশে গায়ে ধোৱা নাই, আপুনি গংগা স্নান কৰিবলৈ কৈছিলে, গণেশে গায়ে ধোৱা নাই। তেতিয়া ভগৱন্তই কৈছিলে যে কেৱল গণেশেই জানিছিলে মাতৃ থাকিলে গংগা স্নান কৰিব নালাগে। সেয়ে গণেশে পাৰ্বতীৰ কাষত তিনিপাক মাৰি আহি ৰাজসভাত বহি আছে। সেইগৰাকী মাতৃ যিটোৰ কাৰণে আমি হিন্দু ধৰ্মাৱলম্বীসকলে এতিয়া বছৰৰ প্ৰথম পূজাটো পালো গণেশ পূজা, তাৰপিছতহে বাকী পূজা হ'ব পাৰিব। সেইগৰাকী মাতৃক যেন আমি কেতিয়াবা গৰিষ্ঠ সংখ্যকেই আজি যেন অৱহেলা কৰিব ধৰিছো। এনে অৱস্থা গৈ পাইছেগৈ, যেতিয়ালৈকে মাৰ চাদৰৰ আচলত ধৰি থাকো তেতিয়ালৈকে মা মা মা। যেতিয়া আমি ডাঙৰ হৈ আহো, অলপ বুজিব পৰা হৈ আহো, তেতিয়াই যেন আমাক মাতৃক প্ৰয়োজন নাইকিয়া হয়। লগে লগে আমাৰ আজি গৰিষ্ঠ সংখ্যকে ক'বলৈ লৈছে এই বুঢ়ীজনী অনবতে গালি পাৰি থাকে, বুঢ়াটোৱে অনবতে গালি পাৰি থাকে। আমি ভাবো মাক ফাঁকি মাৰিছো, মায়ে কি বুজি পাব। কিন্তু মনত ৰাখিবা, মায়ে সকলো জানে। সন্তানক যিমান মাতৃয়ে জানে, এইখন বিশ্বত কোনো কলেজ ইউনিভাৰ্চিটি এতিয়ালৈকে কোনো প্ৰফেচৰ কোনোৱেই জন্ম হোৱা নাই যে সন্তানক মাতৃতকৈ বেছি জানে। সেয়া মাতৃ, লাগে শিক্ষিতেই হওক অশিক্ষিতেই হওক। এনেকৈ গোবিন্দ বৰদলৈ ছাৰে তাত উপস্থিত থকা সকলো মাতৃকে চাদৰ মেখেলা দি সন্মান জনাইছে। আৰু তেওঁ যে এনে এটা অনুষ্ঠান কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু তেওঁ আগলৈও যাতে এনে অনুষ্ঠান কৰিবলৈ শক্তি পায়, তাৰ বাবে আমি বহুত তেওঁক মৰম শ্ৰদ্ধা জনাইছোঁ। আৰু তেওঁলৈ বহুত বহুত ধন্যবাদ থাকিল।